তুমি 15 বছৰ পিছত খবৰ ল'বা আজি কোনোবাই কাপোৰ খুলি সাপোজ ব্লগ বনাই আছে 15 পিছত সদায়তো আৰু চাই নাথাকে আৰু সেইবিলাক বস্তু এজনতকে বেছি আহিব কোনোবাই কালি শৰ্টছ পিন্ধি লৰা হক মই লৰা ছোৱালী কোৱা নাই শৰ্ট পিন্ধি বনালে সেইটো খুলি তাতকে শৰ্ট পিন্ধা মানুহ ওলাব তাতকে একো নিপিন্ধা মানুহ ওলাব তেতিয়া সেইজন মানুহকটো নাচাব নহয় তাৰমানে এই চিপ বস্তু কৰিবলৈ যেহেতু টেলেণ্টৰ প্ৰয়োজন নাই এইবিলাক মানুহ বেছি দিন নিতি তেতিয়া সেই মানুহজন ফ্ৰাষ্ট্ৰেশ্যনত ভুগিব যে মই এতিয়া মোৰ পইচাও নাই ভিউজো নাই গতিকে ফৰ দ্য টাইম বিং দে কেন চেলিব্ৰেট নো প্ৰব্লেম কিন্তু যিজনে ষ্টেডি কণ্টেণ্ট বনাই আছে তেওঁ 10 টকাই পাওক 5 টকাই পাওক 100 টকাই পাওক 200 টকাই পাওক হি উইল গো এ লং ৱে আৰু এটা নিজৰ ছেটিছফেকশ্যন থাকে তোমাক ঠাট্টা কৰিব নোৱাৰে কোনোবা যদি ছাপোজ ব্লগাৰে গৈ আছে ৰাস্তাইদি গৈ থাকিলে মানুহে কেতিয়াবা তুমি চাবা মই লক্ষ্য কৰোঁ এইবোৰ কি খবৰ এনেকুৱা মানে টোনটো মানে জোকৰটো ভালে মই সেইটো চেঞ্চত কোৱা নাই কিন্তু ধৰা তুমি যদি ভাল কণ্টেণ্ট কৰা মোক অন্তত কোনেও তেনেকুৱা মাতি কোৱা নাই মই যোগ্য নহয় তথাপিও যিয়ে মাতিছে ছাৰ মাতিছে দাদা মাতিছে বা তুমি যদি কালি ৰাস্তাত ওলাই যাও তোমাক সেই হেৰি কৰি নামাতে মানে শব্দবোৰ যিবোৰ তোমাক মানুহৰ চকুতে ৰেছপেক্ট থাকিব যদি ঠাট্টা থাকে এতিয়াতো ধৰা মই আকৌ কৈছোঁ ৰাখী সাৱন্তৰো ভিউজ ইমান আহে চাবা তুমি শ্বেৰলিন চোপ্ৰা নতুনকৈ